ইৰাম তাত পাছে আছে সমুদ্ৰৰ কাৰণে স্নান নামত উত্তৰ কুৰু বৰিষ প্ৰধান ধেনু ৰৱাকাৰে সিটো দেখি ভূমিখান আশা তাতে বৰা হছ ৰূপে ভগৱান এতিয়া আপুনি যদি চাই পৃথিৱীখন ধেনু ৰূপে আছে কিন্তু তাত যদি আপোনাসকলে চাই ভগৱান মানে ৰূপ এটা লৈ আছে বৰা ৰূপ লৈ আছে অৰ্থাৎ ল'ৰা ছোৱালীসকলে বুজিবৰ কাৰণে গাহৰি আৰু হয় তাৰমানে গাহৰি ৰূপে যে প্ৰভু ভগৱন্তে পৃথিৱী উদ্ধাৰ কৰিছিলে সেই পৃথিৱী উদ্ধাৰত পৃথিৱীখনত আজিও সেই বৰা চক্ৰটো পৰি আছে তদু আমাক দেখুৱালে এই 24টা অৱতাৰ এই 24টা অৱতাৰ যদি আমি চাওঁ প্ৰভু ভগৱন্তই 24টা অৱতাৰ লৈ আমাক দেখুৱাই আছে মৎস্যৰ ৰূপ ল'লে কাছৰ ৰূপ ল'লে গাহৰি ৰূপ ল'লে বৰাহ ৰূপ নৰসিংহৰ ৰূপ ল'লে পঞ্চমত ব্ৰাহ্মণ ৰূপ ল'লে সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে ৰজা এই প্ৰভু ভগৱন্তৰ যদি ৰূপবোৰ যদি আমি বৰ্ণনা কৰিব যাওঁ তাৰ যদি আমি আঁতৰিটো বিচাৰি যাওঁ আঁতৰি আৰু নাপাম গতিকে নিজে ভাবি লওক আমিহে এই 24টা অৱতাৰ লৈ আমিহে জন্ম লৈ আছোঁ মই বা আপুনি তেওঁ বা তেখেতে আই গৰ্ভত প্ৰথম আমি কি ৰূপ লৈছিলোঁ জানেনে এটি মাছৰ ৰূপ লৈছিলোঁ হয়নে নহয় আৰু যেতিয়া ডিঙিটো হাত দুখন ভৰি দুখন গজি উঠাল মানে গজি উঠিলে তেতিয়া কাৰ ৰূপ ল'লোঁ কাছৰ ৰূপ ল'লোঁ কাছ পোৱালি এটি হৈছে আই গৰ্ভতে হয় তাৰপিছত যেতিয়া লোম নখ চুলি অকণমান গজিব আৰম্ভ হয় ভুবুৰা হয় গাহৰি ৰূপ সেইটো আৰু যেতিয়া অলপমান দীঘল হৈ গ'ল চববোৰ গজি তেতিয়া সেইটো নৰসিংহ ৰূপ 4 মাহ গুচি যায় 5 মাহত সোমোৱাৰ লগে লগে পঞ্চামৃত হয়নে এতিয়া আমাৰ পঞ্চামৃত জ্যোতি শাস্ত্ৰৰ মতে অকণমান আগুৱাই দিছোঁ আমাৰ আই মাতৃসকল 5 মাহ হ'লে পঞ্চামৃত খুৱাব লাগে কিন্তু সাৱধান কিছুমান পঞ্চামৃত তাৰমানে 5 মাহ পূৰ হোৱা 5 দিনাখন সেই 5 দিনাখন মই আই মাতৃ মই বা আপুনি তেওঁ বা তেখেত সকলোৱে আই গৰ্ভৰ পৰা নাড়ীডাল আহিছে আপ্যায়নী নাড়ী বুলি এডাল আছে সেই নাড়ীডাল গৈ মোৰ নাড়ীডালত সোমায় কথাটো বুজিলেনে গতিকে আয়ে যিমানবোৰ আহাৰ খাব সেইবোৰ বিস্তাৰ হৈ আপ্যায়নী নাড়ীৰ সৈতে গৈ মোৰ নাড়ীত সোমাই মোৰ পেটত সোমাব আৰু তাতে মই শক্তি পাম সকলো পাম যদি 5 মাহ আপোনাৰ পৰহি পূৰ হৈ গ'ল আজি যদি 5 মাহত আজি যদি পঞ্চামৃত খুৱায় সেই পঞ্চামৃতটো ক'ত পৰিব জানে বিস্তাৰহে পৰিব ল'ৰা ছোৱালীবোৰ যে বৰ ভুদা মাৰ্কা হয় বা চিন্তাধাৰা নাথাকে তেনেকুৱা মূৰ্খামি হয় কিছুমান এনেকুৱা দুখতো কিছুমানে খুব সাৱধান পঞ্চামৃত খোৱা টাইমটো হ'ল যেনেকৈ আজি কিবা আছিল বুধবাৰ আজি 5 মাহ হ'ল এইগৰাকী আই বা গোসাঁনী কালি বৃহস্পতিবাৰ বুধবাৰ যোৱাকালি মঙলবাৰ 3টা দিনৰ ভিতৰত ভাল বাৰ এটা ওলাব মঙলবাৰে ৰবিবাৰে শনিবাৰে পঞ্চামৃত খুৱাব নাপায় এই 3টা বাৰ আপোনালোকে জুতিয়াই চাবচোন যেনে তেনে এটা বাৰ ভাল ওলাবই গতিকে সেই ভাল বাৰটোত এই 3টা দিনৰ ভিতৰতে এদিন পঞ্চামৃত খুৱাব তেনেহ'লে সেই পঞ্চামৃতৰ দ্বাৰা আপোনাৰ সন্তান সন্ততি ধুনীয়া হ'ব
পঞ্চামৃত খোৱা তাৰতম্য হ'লে ল'ৰা ছোৱালীবোৰ বেঙা ববলা হয় আৰু কিছুমান মূৰ্খ হয়, কিছুমান ভুদা মাৰ্কা হয়, তেনেধৰণৰ কিছুমান বহুত গণ্ডগোল আছে বাৰু সিবেনে হয়নে? এয়া হ'ল পঞ্চামৃত খোৱাৰ লগে লগে মই বা আপুনি তেওঁ বা তেখেতে আমাৰ আই গৰ্ভতে আমাৰ তেতিয়া সেইদিনাহে চেতনা আহে। আগত এই 4 মাহ চেতনা নাই, পঢ়ি আছোঁ মাত্ৰ ঘূৰি থাকিব লাগিব, সেইখিনি বায়ুৱে আমাক ঘূৰাই থাকে। এই যেতিয়া চেতনা অহাৰ লগে লগে হাত ভৰি লৰোৱাৰ লগে লগে প্ৰভু ভগৱন্তে দেখিলে কথা ক'ব নাখল, ই কেতিয়াবা মাকক ঘূৰিয়াই উঠিয়াই মাৰিব এতিয়া হয়নে? ধুমধাম জাল এখন পেলাই দিলে নহয়। সেই জালখন ধেমালি জাল নহয়, ভূমিত পৰাৰ লগে লগে দেখে সেইখন সাধাৰণ জাল, কিন্তু গৰ্ভত থাকোঁ দেখি লোহাময় টান, মই বা আপুনি ঘূৰিয়াই লুঠিয়াই তাক লৰচৰ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ আইসকল বাচি যায়। আৰু এই 5 মাহ হোৱাৰ লগে লগে যেতিয়া জালখনে বান্ধি থলে এই তেতিয়া আকৌ বামন ৰূপ আমাৰ হয়নে? এনেকৈ যাওঁতে যাওঁতে পঞ্চমত বামন ৰূপ, ষষ্ঠত আপোনাৰ আকৌ হেৰি পৰশুৰাম ৰূপ, সপ্তমত ৰামৰ ৰূপ, তেনেকৈ আমাৰ গৈ আছে যাওঁতে 24 নম্বৰ অৱতাৰটোৰ কি ৰূপ ল'লে? ঋষভ, নাভিৰ পুত্ৰ হৈ ঋষভ হৈ জন্ম ল'ল। লৈ পেলাই আধা বয়সতে তেওঁৰ মানে মানসিকটো বেয়া হৈ একে জেগাতে শৌচ কৰিব, পেচাব কৰিব, তাতে বাগৰ দি থাকিব। আৰু সেইটো দেখুৱাই থৈ গ'ল, ভাগৱতে কৈ আছে। সেইটো গংগা পাৰত আজি শুকদেৱে পৰীক্ষিত কৈছে, সেইটো আমিহে, আমি সদৌ শেষৰ ৰূপটো তাৰমানে আমি এদিন ঋষভ হ'ম। এদিন হওক, দুদিন হওক, 3 দিন হওক, 5 দিন হওক, এবছৰ হওক, এমাহ হওক, কাৰ কিমান দিন হয় নাজানিম, কিন্তু আমি সেইখন শেষ বিচনাত ঋষভ হ'ব লাগিব হয়নে? সেই সময়ত যদি কোনোবাই মৰম দয়া লাগি আউল পইচান ধৰেটো ভালে হ'ল, যদি নধৰে শৌচ পেচাবতে বাগৰ দিহে পৰলোক হ'ব পাৰিব। সেইটোকে কৈছে আমাৰ এই 24টা অৱতাৰ আমিয়ে ল'ম দেহ মাৰ্গ। আৰু বিশ্বত দেখুৱাইছে ভগৱন্তে 24টা অৱতাৰ লৈ আছে। গতিকে আমাক এইটো ক'লে নামত উত্তৰ কোৰ বৰিষ প্ৰধান, উত্তৰ কোণত ধেনুৰ আকাৰে সিটো দেখি ভূমি খান। তাৰ পৰা যদি আপুনি চাই এপাত ধেনুৰ নিচিনাহে আমাৰ পৃথিৱীখন দেখা যায়। এতিয়া যদি আমাৰ সূৰ্যটো ক'ত ডুব যায় বুলি যদি আমি বিচাৰি গৈ থকা যায় তাৰ আঁতৰি নাপাওঁ। যেতিয়া আমাৰ মন্দগিৰি পৰ্বতটো যেতিয়া ঘূৰি আছে, আমি ভাবিছোঁ পৃথিৱী ঘূৰি আছে, নহয়। মন্দগিৰি পৰ্বতটো ঘূৰাৰ লগে লগে আজি সূৰ্যটো এতিয়া এইপিনে গৈ আছে আৰু হয়, তাৰমানে মন্দগিৰি পৰ্বতৰ পাকে পাকে সি গৈ আছে। কালি ৰাতিপুৱা এনেকৈ যাওঁতে মন্দগিৰি পৰ্বতৰ পৰা যাওঁতে এইপিনে পূব দিশত আকৌ সূৰ্যটো ওলাব, তেনেকুৱা। গতিকে এই ছাঁটো যেনেকৈ আমি এডাল গছৰ ছাঁটো যেনেকৈ যায়, তদুপ বেলিৰ লগত আমাৰ এই মন্দগিৰি পৰ্বতৰ লগত তেনেকৈ বেলিটো ঘূৰি আছে। অৰ্থাৎ বেলিটো ঘূৰা নাই, পৰ্বতটো ঘূৰাৰ কাৰণে আমি দেখি আছোঁ বেলিটোৱে ঘূৰি আছে, কিন্তু আচলতে বেলি ঘূৰা নাই, পৃথিৱীখনে ঘূৰি আছে। গোবিন্দ যাওঁ। গুৰু দেশ নিবাসী যাক লগে লৈ আপুনি পৃথিৱী দেৱী মূৰ্তি ধৰি যজ্ঞ বৰা তুতি বিনা অন্ত তানে মহামন্ত্ৰ ছয় মনত জপন্ত বুলন্ত ঈশ্বৰ প্ৰভু প্ৰণাম পাৱত কৰ্ম ফলে তোমাৰ কধা কিছে জগত
দেহ ইন্দ্ৰিয়ক ব্যাপী আচন্তে নজানে বিবেকী পণ্ডিতে তাক বিচাৰিয়া মনে। এতিয়া আমাক ক'লে কৰ্মফল। আমি কোনোবা এজন মানুহ বৰ দুখ দেখি আমি দুখ পাইছোঁ, কিন্তু জানি লোৱা উচিত সেইজনৰ কৰ্মফলেহে সেইটো। পৰীক্ষিত ৰজা বৰ গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত আছিল, কিন্তু 7 দিনতে দৰ্শকদাগে তেওঁক দংশন কৰিলে। সেয়া তেওঁৰ কৰ্মফল। এই তদুপ আমিও সেইকাৰণে আমাক কয় যে এই লোকসকল যেতিয়া আপুনি তেনে বিধ্বস্ত কোনোবা লোক দেখিব পাৰিলে 2 পইচা সহায় কৰিব। তাৰ হৈ আপুনি বহুত বেজাৰ কৰি থকা কাম নাই। তেওঁ কৰ্মফলৰ দ্বাৰাই তেওঁ এইটো জন্ম পাই আছে। দেহ ইন্দ্ৰিয় অকব্যাপী আচন্ত নজানে। আমাৰ দেহটোত যে ইন্দ্ৰিয় বৰ্গ ব্যাপী আছে, তাক যিসকল লোকে নাজানে সেইসকলৰ নিচিনা মূৰ্খ পৃথিৱীত নাই। আৰু যিসকলে এই মনুষ্য জন্মটোত জানে, মই ইন্দ্ৰিয়ৰ লালচাত পৰি মই বেয়া কামত যদি লিপ্ত হৈ যাওঁ, ইহকালে পৰকালে মোৰ কল্যাণ নোহোৱা হ'ব। এই কথাটো যিজনে বুজি পাব, তেওঁৱে পাপৰ সাগৰৰ পৰা বাচি থাকিব। আমাৰ 6টা ভূত, তাৰ লগত 5টা কৰ্মেন্দ্ৰিয়, হাত ভৰি গুহলিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা ঠোঁট, তাৰ লগত আছে মন বুদ্ধি চিত, হয়নে? তাৰ লগত আছে 17 ৰজতম 3টা গুণ, তাৰ লগত আছে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য 6টা ৰিপু, আৰু তাৰ লগত আছে কাল আৰু মায়া। একে হ'ল 24টা তত্ত্ব। হয়, 2 বাহুৰ তলে 4 চক্ৰ জলে কোনো আছে হৃদিৰ মাজে, 72,000 নাৰী উদৰত কোনে কৈতবকী আছে, নোম ছালৰ মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা, 24 তত্ত্বলৈ পঞ্চভূত সমে কোনে খেলি আছে খেলা। এই খেলাটো কোনে খেলি আছে মই তাক জনাটো উচিত। নাজানিলে মূৰ্খ হৈ মই গুচি যাব লাগিব, হয়নে? গতিকে 25 তত্ত্ব কোনোজন নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। সেই লোকল তাৰ মাজতে জীৱ বুলি কোৱা বস্তু এটাও আছে আমাৰ। এই জীৱটোৱে কিন্তু 9খন দৰ্জা পাকে পাকে ঘূৰি আছে। এই ঘৰটোৰ 9খন দৰ্জা, কোনখন দৰ্জাই কি কৰ্ম কৰি আছে 10 মিনিটৰ মূৰে মূৰে তেওঁলোকে জীৱটোৱে দেখি আছে, আমাৰ আত্মাটোৱে। এতিয়া যে আমি ভাগৱত শুনি আছোঁ, আমাৰ জীৱটোৱে কৈ আছে বঢ়িয়া জীৱ দেই, বঢ়িয়া কাম কৰিছা দেই। এনেধৰণে যদি তোমালোকে শাস্ত্ৰ ভাগৱত সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী সংগলৈ শুনি ফুৰা, জন্মে জন্মে মই ভকতৰ সংগ পাম। আৰু যেতিয়া আমি কিবা এটা বেয়া কাম কৰিম, তেতিয়া আকৌ আমাৰ আত্মা বা জীৱটোৱে আমাক নৰাধম বুলি গালি দিয়ে। তোমালোকে যে এইবোৰ বেয়া কাম কৰিছা, নিশ্চয় মই গৈ এইবাৰ কুকুৰ চিগাল গাহৰি গৰ্ভত সোমাই ক'ত মৰাশ খাই ফুৰিব লাগিব তাৰ অন্ত নাই, হয়নে? গতিকে আমাক কৈছে সেই লোকসকল বিবেকী পণ্ডিতে তাক বিচাৰিয়া মানে। বিবেকটোক যিসকলে পণ্ডিত বনাব পাৰে, সেইসকলে নিজৰ দেহটোৰ ইন্দ্ৰিয় বৰ্গবোৰ বুজি পায়। যেনেকুৱা এতিয়া আপোনালোকে পাইছে নহয়, পুৰঞ্জন আখ্যানটোত এজন ৰজা আছে, তেওঁৰ নাম পুৰঞ্জন ৰজা। তেওঁ মানে ৰাজ্য বিচাৰি ঘূৰি আছে, সেইজন ৰজাক দেখুৱালে। আৰু এজনী সেই ৰাজ্যৰে ছোৱালী, ইমান ধুনীয়া ছোৱালী, দেখাই শুনাই সুন্দৰী, কিন্তু দৰা নাপায়। তাই মানে দৰা বিচাৰি ঘূৰি আছে, দিনে ৰাতিয়ে দৰা বিচাৰি ঘূৰি ফুৰিছে। আৰু আগত বোলে কিমান 10টা মানে সৈনিক 10টা লৈ ফুৰিছে, পাছপিনে 7টা সৈনিক লৈ ফুৰিছে, সোঁহাতে কিছুমান লৈ ফুৰিছে, বাওঁহাতে কিছুমান লৈ মানে গোটেই দৰা বিচাৰি ঘূৰি আছে। অবাক। শেষত যেনিবা পুৰঞ্জনে বিয়া কৰিলে আৰু সেইগৰাকী। হয়, এতিয়া এই পুৰঞ্জন বুলি কোৱাটো কোন ৰজা? সেইটো তেওঁ ৰাজ্যখন বোলে 9খন দৰ্জা। তেনেহ'লে জানিব এইটো আমি পুৰঞ্জন।
আমাৰ দেহটো হ'ল পুৰঞ্জন আৰু এই ছোৱালী যদি কোন ছোৱালী তাই যদি ইমান দেখাই শুনাই সুন্দৰ ছোৱালী ইমান সোপা সৈন্য লৈনো দৰা বিচাৰি ফুৰিবলগীয়া আছেনে কত জাক জাক ডেকা ল'ৰা ঘৰতে ওলালেগৈ হয়নে নহয় দেখাই শুনাই ভাল ছোৱালী এজনী কিমান দাম হয় দেখাই শুনাই ভাল ল'ৰা এটা যদি চাকৰিয়ালা হয় তেনেহ'লে সি ঘৰতে বহি থাকোচোন তাকো ছোৱালী দিয়া মানুহ ঘৰতে ওলাবগৈ সেইটো আমাক দেখুৱালে কোন জানে মনটো মনৰ লগত এই 10টা ইন্দ্ৰিয় আগৰ ফালে গৈ আছে হয়নে সোঁহাতে 7টা গৈ আছে কোন শুক্ৰ শনিত মেদ মাংস অস্থি মজ্জা চৰ্ম আকৌ এইপিনে গৈ আছে এইবোৰ মন বুদ্ধি চিত তেনেকৈ আৰু ইয়াৰ লগত আছে অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ সেইসোপা পশ্চিম পিনে হৈছে এই সবা সৈন্য লৈ সেই মনটোৱে মানে স্বামী বিচাৰি ঘূৰি ফুৰিছে আমাক দেখুৱাইছে সেইটো কিন্তু সেইকাৰণে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে ৰাজা ভাগৱতখন পৰমাৰ্থিক তত্ত্ব ভাগৱতৰ কাহিনীৰ দ্বাৰাই মই তোমাক বুজাই আছো সত্য কিন্তু ই প্ৰকৃততে এই দেহমাৰ্গৰ বস্তু দেহত যিমান ভাগৱতত সিমান গতিকে যিসকল পণ্ডিত লোকে এই দেহটো ভাগৱতৰ লগত মিলাব পাৰিব যিদিনা সেইজনে বিবেকী পণ্ডিত মানে তেওঁকে ক'ব আৰু তেওঁৱে গোটেই দেহটো আঁতৰি পাব তেনেহ'লে মন কৰিবচোন এতিয়া আমাক কোনোবাখিনিত অকণমান পিপৰটিয়ে কামুৰি দিয়কচোন আমি গম পাম কোনখিনিত কামুৰিছে বা এই ছালত কোন আছে তত হয়নে গতিকে আমাৰ প্ৰত্যেকতে ভগৱান বিৰাজমান হৈ আছে ইন্দ্ৰিয় বৰ্গবোৰ হ'ল লালচা আমাৰ এতিয়া মনক নিদিবা লাই মনে লাই চাই খায় সেইকাৰণে আমাক কৈছে সাৱধান হোৱা মনৰ পৰা যিজন মানুহে সাৱধান হ'ব পাৰিব সেইজনে এইখন সংসাৰত শান্তিৰে বসবাস কৰিব পাৰিব আৰু মনক যিজনে শান্তি দিব নোৱাৰে সেইজনে বহুত পানী বুলি দলি চপোৱাতে সাঁতুৰি ফুৰোঁতে বোকচাল যাব হয়নে পানী বুলি দলি চপোৱাতে সাঁতুৰি ফুৰিবগৈ হয় এতিয়া মন কৰিব সেইকাৰণে আমাক কয় যে ধন লৰুৱাই বিচাৰি ফুৰিব নাপায় আমাৰ কিছুমান মানুহ মন কৰিব শতকৰা 2-4জন ধনক একে বিয়াত লৰুৱাই ফুৰা দেখিছোঁ মই ঘূৰি ফুৰি অসমত ঘূৰি আছোঁ নহয় আপোনালোকৰ একেবাৰে কিছুমান মানুহ এই ধনৰ কাৰণে দৰকাৰ খোৱা বোৱাই ত্যাগ দিছে ধনেহে ধন লাগে এই লোকসকল ধন লৰুৱাই ধৰিবা যত্ন নকৰিবা ধন লৰুৱাই ফুৰিলে কেতিয়াবা ভৰি হাত ভাগিব আৰু কথাই আহে হয়নে যেতিয়া ধন কাৰ দেৱৰ্ষি নাৰদে প্ৰভু ভগৱন্তক সুধিছিলে আপুনি আৰু ধনৰ পাৰ্থক্য কি আছে মোক অকণমান বুজাই দিয়ক তেতিয়া প্ৰভু ভগৱন্তে দেৱৰ্ষি নাৰদক বুজাই দিছে মই যাৰ ধন তাৰমানে আমাৰ ধনো যে ভগৱান তাক আমাৰ ল'ৰা ছোৱালীসকলে বুজি লোৱাটো যত্ন কৰিব গতিকে ভগৱান যাৰ ধন তাৰ হয়নে যেতিয়া আপোনাৰ ধনে আপোনাক মৰম কৰিব এই পকেটটো ওচৰতে আহি ঘূৰি থাকিব নহয় তেতিয়া লাহে লাহে ভৰাই থাক বঢ়িয়াকৈ আৰামত ভৰাই থাক নিশ্চয় দৌৰি ফুৰিবলগীয়া নাই দৌৰি ফুৰি ফৈতা নাই নহয় ভাগৰ লাগিব আৰু এতিয়া যেনিবা হেৰি ধৰি লওক ডেকাৰ দিনত বাৰু লৰুৱাই ফুৰিব আমাৰ এতিয়া আমাৰ গোসাঁই কি দৌৰাব ধন এখেতে পাৰিব ধন লৰুৱাব ক'ৰবাত যায় নিজে নিজে পৰিবগৈ নহয় গতিকে ভগৱানক আমি বিশ্বাস কৰি ভগৱানক ভাল পোৱা ভগৱানে ভাল পোৱা কৰ্ম আমি কৰি যাওঁ প্ৰভু গাঁৱতে এনেই ধন আনি পকেটটোৰ ওচৰত ঘূৰাই থাকিব আনি তেতিয়া লাহেকৈ ধৰক আৰু সোমোৱাই থ'ব বৰ কষ্ট নাই আৰু হয়নে এইকণ কথা আমাক কৈছে গতিকে ইন্দ্ৰিয় বৰ্গ লালচাই আমাক কি কৰে জানে পাপত পেলায় ইন্দ্ৰিয় বৰ্গ লালচাবোৰ এতিয়া তাই এটা মন কৰিছে হয়নে চিত্ৰকেতু ৰজা এগৰাকী এগৰাকী কৰোঁতে বোলে কিমান বিয়া কৰিল জানে 1 কোটি ৰাণী বিয়া কৰিলে বাপৰে বাপ হয় চিত্ৰকেতু নহয় বাৰু এতিয়া 1 কোটি ৰাণী ক'ত ৰাখিছিলে বঙাবাৰী অঞ্চলটো এইটো নোকোলাব নহয় 1 কোটি নহয়নে সেইকাৰণে আমাক কয় যে সেই লোকসকল এইবোৰ কথা দেহমাৰ্গত উলিয়াই ল'ব হয়নে তেওঁ বিয়া কৰিছে সত্য কিন্তু 1 কোটি নহয় হয়নে এইটো হ'ল দেহমাৰ্গৰ কথা আকৌ এতিয়া মন কৰিব 10ম স্কন্ধত আপোনালোকে পাবগৈ নহয় নন্দ উৎসৱ পাতি নন্দই
60,000 বামনক গাই পোৱালি দান কৰিছিলে নহয় বা সোণ সুবৰ্ণ দান কৰিছিল 60,000 বামনক 60,000 গাই পোৱালি একে সমানে জগা ক'ত ৰাখি আছিলে কৃষ্ণ জন্ম হোৱাৰ লগে লগে দান দিবা হয়নে এইবোৰ আমাক কৈছে দেহ মাগত বুজাই আছে আকৌ আমাক বুজাই আছে 1600 গোপীৰ লগত ৰাসলীলা কৰা সেই লোকসকল এইটো বিশ্ব কাহিনী কিন্তু এয়া 72,000 নাৰীৰ লগত আমাৰ দেহ বৃন্দাবনত প্ৰভু ভগৱন্ত সদায় ৰাসলীলা কৰি আছে এইটোহে বুজি লওক আমাৰ সদায় দেহ মাগত আমাৰ দেহ বৃন্দাবন এখন হয়নে এই বৃন্দাবনতে মানে 72,000 নাৰীৰ লগত প্ৰভু ভগৱন্তে ৰাসলীলা কৰি আছে এনেধৰণে যদি আপুনি দেহৰ মাৰ্গত যদি বুজিব বিচাৰে ভাগৱতৰ উত্তৰটো অতি সোনকালে পাব গোবিন্দ বিবেক মথনে পাই তোমাক দেহত ঘৰখনে বনি যেন উপজে কাষ্ঠ জমনীয় মৰবলে শুদ্ধ কৰি মন মায়াৰ যতে বৃত্তি কৰিবে কচন সকল জগত দেখি বেক ব্ৰহ্মময় তেবেশে তোমাৰ ৰূপ হুৱে পৰিচয় যাৰ সকামৰ গুণে কৰে সৃষ্টি থিতি গুণে দুখে কথা পিন চাৱে এতিয়া আমাক আগৰ ভাগে ক'লে যেনেকৈ আমাৰ সমাধি নিয়ম সংযম জম ইত্যাদি আছে নহয় এইবোৰ সমাধিও যিসকলে কৰি আছে আৰু যিসকলে সমাধি নকৰি সাধুগুৰু বৈষ্ণৱৰ পাৱৰ ধূলি মাথাত লোৱাৰ যত্ন কৰি আছে ভগৱন্তৰ নাম গোৱা কোৱা শুনাৰ যত্ন কৰি আছে তেনেহ'লে সেইসকলে বিবেকী মথনে পায় এই বিবেকটো যিসকলে মথন কৰিব জানি আছে সেইসকলে ভগৱান ক'ত আছে তেওঁ বুজি পায় যেনেকৈ এতিয়া গাখীৰ আমাৰ এঘৰ মানুহ সীমাৰ লগতে আছে দুঘৰ মানুহ এঘৰ খীৰাই 4 লিটাৰ গাখীৰ এঘৰে প্ৰায় 5 লিটাৰ গাখীৰ হয় দুয়োগৰাকীয়ে কম এটা কৰি যায় এই 5 লিটাৰ গাখীৰ ওলোৱা মানুহগৰাকীয়ে কৈছে তহঁতে 4 লিটাৰহে গাখীৰ ওলাই কি কৰি খাওঁ কৈ দেহি আমাৰ ক্ৰীমো বনাওঁ ঘিউ বনাওঁ মাখনো বনাওঁ তেনেকৈ আমি কেইবাবিধি লগাই বনাই খাই আছোঁ সেই দেহি আমাকো শিকাই দিছোঁ আমাৰ 5 লিটাৰ গাখীৰ ওলাই গাখীৰকে গাখীৰ খাওঁ আৰু কৈ নাজানো হয়নে গতিকে আমাক ক'লে এতিয়া আমাৰো যিসকলে বিবেক মথন কৰিব জানে তেনেহ'লে সেই মথনৰ জোৰত ভাগৱতৰ অমৃতটো পাব এতিয়া আমাক দেখুৱালে সাগৰৰ মথনতে অমৃত তৰঘট ধৰি ধনন্তৰী ৰূপে অৱতাৰ ভৈলা হৈ সাগৰ এখন মথন কৰি পেলাই অমৃত ওলোৱা কথাটো সেইটো বিশ্বৰ কথা হয় সেইকাৰণে সেইটোত আকৌ ৰাজা পৰীক্ষিতক সুখদেৱে বুজাই দিছে যেনেকৈ দৈত্য আৰু দেৱতা লগ লাগি পেলাই সাগৰখন মথন কৰোঁতে অমৃত ওলাল বিহু ওলাল মদকলহু এটা ওলাল
হয়নে? হাতী ঘোঁৰা ওলাল। তেনেকৈ সেইটো আপুনি জানিব ৰজা, এগৰাকী ছোৱালী এগৰাকী ল'ৰা, তেওঁলোকে দুয়ো বিয়া সোমালে। ছোৱালীগৰাকী কোন জানা? দৈত্য। ল'ৰাটো কোন জানা? দেৱতা। তেওঁলোক দুয়ো সাগৰ মন্থন কৰিব। তেওঁলোকে মধু তৈয়াৰ কৰিব পাৰে, অমৃত কলহো তৈয়াৰ কৰিব পাৰে, বিষ কলহো তৈয়াৰ কৰিব পাৰে। তাৰমানে সতী সন্তান। তেওঁলোকে যদি নুবুজে জনাই মধাই সতী সন্তান তোলে, মদও হ'ব পাৰে, হয়, আৰু বিষৰো হ'ব পাৰে। এতিয়া মন কৰকচোন, কোনোবা ল'ৰা একোটাই মন কৰিব, সি মদ নহ'লেই নহয়, তাক টঙনিয়াই গিলাই ৰাখিব নাই, একো নাই। অকল তাৰ গাতে অকল গোটেইখিনি দুখ নহয়, পিতৃ মাতৃ গাতো অকণমান দুখ আছেই, সেইপানে, হয়নে? গতিকে এই সাগৰখন মথা আমাৰ নাৰী পুৰুষৰ মথনটোকহে দেখুৱালে শুকদেৱে গংগাৰ পাৰ। গতিকে এইকণ বুজিব লাগিব। আৰু এটাত আমাক বুজালে, যম নিয়ম বলে শুদ্ধ কৰি মন, মায়াৰ যতেক বৃত্তি কৰিব কচন। এইবোৰৰ দ্বাৰা সাধু সংগৰ দ্বাৰা এই মায়াটো যেতিয়া মানুহে পৰিচালনা কৰিব পাৰিব, এইটো মায়া, ধন ধান এইটো মায়া, নহয়নে? পুত্ৰ ভাৰ্যা এইটো মায়া। আকৌ যদি আপুনি বা মই বিচাৰি চাওঁ, বা কাৰ পত্নী কোনে হ'ব পাৰে, কাৰ স্বামী কোনে হ'ব পাৰে, এইটো এটা কম ডাঙৰ মায়া লগাইছে নে প্ৰভু ভগৱন্তে? এইটো মায়া নহয়। সেই মায়াটোতে পৰি যদি আমি অন্ধ হৈ যাওঁ, তেনেহ'লে আমি ইহকালে পৰকালে হৰিক লাভ কৰিব নোৱাৰিম। এতিয়া আপোনাসকলে বা আমি সকলোৱে, ল'ৰা ছোৱালী, যুৱক যুৱতী, প্ৰজন্মসকল বুজি লওক। যদি আমি সকলোৱে বুজি লওঁ এইটো মায়া বুলি, তেনেহ'লে আমি চলা পথটো পাই যাম। এইকণ কথা গংগা পাৰত কৈ যোৱাৰ লগে লগে আকৌ পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছে, ৰবকচোন গুৰুদেৱ, তেনেহ'লে আপুনি যে ক'লে এইটো মায়া মায়া বুলি, যদি ল'ৰা ছোৱালীসকলে বুজি চায়, ল'ৰাটোৱে ভাবে জীৱনত মই বিয়াই নকৰিম, ছোৱালীজনীয়ে ভাবে মই জীৱনত বিয়াই নোসোমাম, তেতিয়া কথাটো কি হ'ব? এই তেতিয়া শুকদেৱে গংগা পাৰত পৰীক্ষিতক কৈছে, ধন্য ৰজা পৰীক্ষিত, তুমি বঢ়িয়া প্ৰশ্ন কৰিছা। কাৰণ যেনেকৈ এটা পদুম পাতত পানী থাকে সঁচা, কিন্তু পানীখিনি পদুম পাতত ভিজ নাখায়, বা পদুম পাতটোৱে পানীখন ভিজ খুৱাই ৰাখিব নোৱাৰে। এই তদুপ আমাৰ নাৰীসকল জানি লোৱা হওক পদুম পাত, পুৰুষসকল জানি লোৱা হওক পানী। আমি পদুম পাততে থাকিবই লাগিব পুৰুষসকল, কিন্তু সাৱধান, আমি তাত ভিজ খাব নালাগিব। তেনেকৈ থাকিলে আমাক মায়েও নাপাব, হয়নে? ল'ৰা ছোৱালী জন্ম দিব লাগে, জন্ম দিছোঁ, হয়নে? নিয়মটো মোৰ, কিন্তু জন্ম দিয়াটো ভগৱন্ত। গতিকে এইকণৰ মাজেৰে সৈতে মই ভগৱন্তৰ গুণ গৰিমাৰ সৈতে মই দেহ পৰিচালনা কৰিব লাগিব বুলি যদি ভাবে, তেনেহ'লে সেইজনে এতিয়া আমাক দেখুৱাইছে কি, সকলো জগত দেখি বেক ব্ৰহ্মময়, তেৱেহে তোমাৰ ৰূপ হুৱে পৰিচয়। যেতিয়া আপুনি দেখিব এইবোৰ মায়া, গতিকে এইটো ব্ৰহ্মময়, সকলোতে তৃণ তৰু লতা সকলোতে বিৰাজমান আছে, নহয়নে বাৰু? ঘোষাত মাধৱদেৱে লেখা নাই, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজিব তাংক ব্যাবক্ত কিবা বিসৰ্জন, এটা অন্তৰ মূৰ্তি শূন্য কেনমতে চিন্তি বাহাৰ ৰাম বুলি শুদ্ধ কৰা মন। সেই লোকসকল, এইডাল গছতে ইয়াতে যে ভগৱান নাই আপোনালোকে নাভাবিব, সকলোতে প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। মোৰ গছডালতো আছে, এইডালো এডাল গছ বুলিয়ে ধৰি লওকচোন, তাতো প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে, নহয় বাৰু? সেইকাৰণে মন কৰিব, যেতিয়া হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিলে ভগৱন্ত ক'ত আছে দেখুৱাই দিয়া, সি দেখুৱাইছিলে এই সূতাটোতে আছে, হয়। লগে লগে যেতিয়া সূতাটো টাঙন মাৰি ভাগি দিলে, নৰসিংহৰ ৰূপ লৈ তাতে ওলালে। এই গংগা পাৰত শুকদেৱক পৰীক্ষিত প্ৰশ্ন কৰিছে, এই সূতাটোত যে প্ৰহ্লাদে দেখুৱাই দিলে, ভগৱান আগৰ পৰা বহুত দিনৰ পৰা তাত সূতাত সোমাই আছিল নেকি, নহয় বাৰু? এই তেতিয়া শুকদেৱে কৈছে, নাই নাই, যেতিয়াই প্ৰহ্লাদে ক'লে ই ইয়াতে ভগৱন্ত আছে, ই ইয়াতো আছে, গতিকে প্ৰভু ভগৱন্ত ভকতৰ বাক্য ৰাখিবৰ কাৰণে লগে লগে আহি বিৰাজমান হৈ গ'ল। বহুত
হয়নে বহুত সেইকাৰণে ব্ৰহ্মাক প্ৰভু ভগৱন্ত নৰসিংহ ৰূপী ভগৱন্তে কোৱা নাই তুমি আৰু শিৱ মোক যিমান দুখ দিছা ভাই মই ক'ৰবাত ঠাই পোৱা নাই ঠাই হয়নে তোমাৰ কাৰণে আজি মই নৰসিংহ ৰূপ ল'বলগীয়া হ'ল তুমি এডাল কি বৰ দিছিলা দিনে ৰাতি মৃত্যু নাই ঘৰে হস্তে হস্তে মৃত্যু নাই বাহিৰে ৰাম ৰাম দেইজানে ঘৰতো মৃত্যু নাই বাহিৰতো নাই দিনতো মৃত্যু নাই ৰাতিও মৃত্যু নাই অস্ত্ৰ শস্ত্ৰত মৃত্যু নাই হয় জলতো নাই থলতো নাই ইত্যাদি এসোপানো তুমি সেইকাৰণে আজি মই এইটো খায়া ল'বলগীয়া হৈ গ'ল হয়নে নহয় ব্ৰহ্মা কৈছে আকৌ যিদিনা শিৱই ভস্ম লোচনত দৌৰি গৈ ভগৱন্তে দেখিলে সৰ্বনাশ আজি শিৱ হাহাকাৰ হোৱা নহয়নে যেতিয়া চাওক বৰ দিয়াৰ লগে লগে মই যাৰ মূৰতে হাত দিম সিয়ে ভস্ম হ'ব এই বৰটো দিয়ক তথাস্তু বুলি কয় যেতিয়া শিৱ যাব ওলাল লগে লগে দেৱঋষি নাৰদে কৈছে ৰ'বাচোন ৰ'বা তুমি কি বৰ ল'লা শিৱৰ পৰা কয় যে এতিয়া মোৰ ভয় নাই মোৰ লগত কোনেও অটপালি কৰিব নোৱাৰে হয়নে এটা যদি মোৰ গাত এইটো বৰ থাকিলে আপোনালোকৰ বৰঙাবাৰীত মই আহিলে চবেই ভয় কৰিবই নহয় মোক দেখি চবেই হাতযোৰ কৰিব লাগিব কাৰণ মই যদি যাই কাৰোবাৰ মূৰত হাত দিওঁ লগে লগে পঞ্চদংগত কথা ৰাখে যেতিয়া দেৱঋষি নাৰদে ক'লে ৰ'বা তুমি যে ইমানডাল বাহাদুৰি মাৰিছা শিৱ অনাবত ভাং ধতুৰা খাই ফুৰা এই বৰটো সঁচাই দিলে নে মিছাই দিলে তুমি ইয়াৰ প্ৰমাণ কৰিলা জানো প্ৰমাণ যেনিবা কৰা নাই দৈত্যটোৱে কৈছে এই প্ৰমাণ নকৰাকৈ এইবিলাক বাহাদুৰি মাৰি ফুৰা নে যাৰ গাত হাত দিম যাৰ মূৰত হাত দিম সেই ভস্ম হ'ব তুমি প্ৰমাণ কৰাই নাই ৰ'বা তেনেহ'লে দেৱঋষি মই ক'ত প্ৰমাণ কৰিম এই তুমি নাজানা সেই শিৱ যাব এতিয়া শিৱ মূৰতে হাত দি পেলাই প্ৰমাণটো কৰা বিকাশো তাৰপিছত লগে লগে ক'লে প্ৰভু ৰকচোন ৰক বুলি কয় এইবিলাক শিৱ কৈছে কি হ'ল কৈছে ৰ'ব আপুনি যে বৰটো দিলে বৰটো লাগিব নে নালাগিব কৈছে লাগিব নহ'লে মই প্ৰমাণ কৰি চাওঁ তোমাৰ মূৰত হাত দি মই প্ৰমাণ কৰোঁ বুলি যেতিয়া গ'ল শিৱই দেখে কথা হ'ব না হয়নে দৌৰ ল'লে শিৱ অলপমান দৌৰ লোৱাৰ লগে লগে তেতিয়া বিকাশে কৈছে ই সঁচা বৰ দিয়া নাই সঁচা বৰ দিয়া হয় ই লৰ নামাৰে নহয়নে মিছা বৰ দিছা ক'ত খাইবা নিম তোমাক আজি স্বৰ্গ মধ্য পাতালত লৰ মাৰি পৰি যায় আৰু হৈ আজিকালি মন কৰিবচোন যদি এজনে সঁচা কথা কয় তেওঁ কিয় মোক ভয় কৰিব নহয়নে আৰু মোক ভয় কৰি যদি পলাই সি মিছা কথা ক'ব গতিকে এই তেতিয়া প্ৰভু ভগৱন্তে তৎক্ষণাৎ বামন ৰূপ লৈ মানে ক'লে সেই তুমি যে শিৱক লুৰুৱাই ফুৰিছা কিহৰ কাৰণে কৈছে এনেকৈ বৰ দিলে মই যাৰ মূৰতে হাত দিম সিয়ে ভস্ম হ'ব এতিয়া মই বৰটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁৰ মূৰত হাত দিব বিচাৰিছোঁ তেওঁ লৰ মাৰি ফুৰিছে এতিয়া মই বুজিলোঁ তেওঁ সঁচাই বৰ দিছে নে মিছাই দিছে মই প্ৰমাণ কৰিবই লাগিব এই তেতিয়া বামন ৰূপী ভগৱন্তে ক'লে তুমি মিছাই ইমান কষ্ট কৰি ফুৰিছা সেই এইটো সাধাৰণ কথা তুমি নিজৰ মূৰটোতে এনেকৈ হাতখন দিছা ইতেই প্ৰমাণ ওলাই যাব তেতিয়া লগে লগে দৈত্যই ভাবিলে কথা হয়ে দিলে পঞ্চদংগত হয়নে এই তেতিয়া বামন ৰূপী ভগৱন্তে শিৱক কৈছে তুমি বৰ দিলা তুমি লৰ মাৰি ফুৰিছা স্বৰ্গ মধ্য পাতালত তুমি এইটো বুদ্ধি উলিয়াব নোৱাৰিলা বোলে তোমাৰ মূৰতে হাত দিলে এইটো প্ৰমাণ পাব বুলি উলিয়াব নোৱাৰিলা এতিয়া মই কিমান কষ্টৰে আহি এইখিনি বেইন খটুৱাবলগীয়া কৰিলা তুমি আৰু ব্ৰহ্মাই লগ লাগি মোক যি ছাতি কৰিছা নহয় মোক জীৱসমূহক পৰিচালনা কৰাটো মোক মানে বহুত অশান্তি দি আছা হয়নে গতিকে শিৱ ব্ৰহ্মাই বৰসোপা দেহে দে কিন্তু বৰ দি যে পাছত নিজেও বিপদত পৰিব তাৰ কথা চিন্তা নকৰে হয়নে এতিয়া মন কৰিব তেনেকুৱা অং নম শিৱায় কৰি আছে শিৱই পাৰ্বতী আহি গ'ল অহাৰ লগে লগে শিৱই পাৰ্বতীয়ে মানে তৰ্ক পেচাল লাগিছে মোৰ ভকত বঢ়িয়া শিৱই কৈছে মোৰ ভকত ভাল পাৰ্বতীয়ে কৈছে মোৰ ভকতৰ ওপৰত তোমাৰ ভকত যাবাই নোৱাৰে হয় নেকি ব'লা প্ৰমাণ কৰোঁ তাৰপাছত ক'লে কাৰ ভকতৰ ওচৰত যাওঁ
তেতিয়া পাৰ্বতীয়ে ক'লে মোৰ ভকতৰ ওচৰত আগি যাব লাগিব সেইখিনিতে এঘৰ বামুণ আছে 3টা পৰিয়াল কি ভকতি হয়নে ব'লা গৈ দেখিলে বামুণনী আৰু তেওঁলোকৰ এটি সৰু ল'ৰা বামনে মানে লাখুটি লৈ বামুণনীক টঙনিয়াই ফুৰিছে এই ল'ৰাটোৱে এইপিনে ধৰে বাপেকক এইপিনে ধৰে মাকক হাহাকাৰ তেতিয়া লগে লগে পাৰ্বতীয়ে ক'লে ৰ'বা 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 আমি স্বয়ং শিৱ পাৰ্বতী আহিছোঁ তোমালোকক বৰ দিম লগে লগে চব ৰৈ গ'ল ৰৈ যায় তৎক্ষণাতে আগুৱাইছে দিয়ক মোক এটি বৰ দিয়ক মোক এটি এটা এটা বৰ চবকে দিম কোৱা তোমাক কি বৰ লাগে লগে লগে বামুণনীয়ে ক'লে মোক এটি বৰ দিয়ক মা মই যেন ইতেই তৎক্ষণাতে 19 বছৰীয়া এজনী দেখাই শুনাই খুব সুন্দৰ ছোৱালী হৈ যাব পাৰোঁ আৰু তথাস্তু বুলি কোৱাৰ লগে লগে চাই থাকক নিমিষৰ ভিতৰতে হৈ গ'লগৈ নহয় কিন্তু অপৰূপ কন্যা বৰ্ণন যায় স্বৰ্গমৰ্ত্য পাতালতো সেনে কন্যা নাই ইমান ধুনীয়া ৰূপৱতী হৈ গ'ল লগে লগে সপ্তসিংহৰ ৰজা ঘোঁৰাত উঠি আহি আছে মৃগ মাৰিবা যেতিয়াই আহি এইখিনিতে দেখিলে অবাক লাগিলে বা ইমান সুন্দৰ নাৰী মই ক'তো দেখা নাই লগে লগে ঘোঁৰাৰ পৰা নামি ক'লে তোমাৰ ঘৰ ক'ত ঘৰ বাৰী বা পৰিচয় কি মোক কোৱা তেতিয়া লাহেকৈ বামুণনীয়ে ক'লে এয়া বুঢ়া বামুণৰে পত্নী মই আমাৰ এয়া আমাৰ গোসাঁই ধৰক আৰু গোসাঁই বামুণা তেতিয়া সপ্তসিংহ ৰজাই ক'লে তোমাৰ এই বামনৰ পত্নী নোখোৱাই নাচাজে তোমাক কিহে চাজে জানা এজনী ৰাণী ৰাজসিংহাত বহি থাকিব লাগিব ব'লা মই তোমাক বিয়া কৰি মোৰ নাম সপ্তসিংহ ৰজা আৰু মই ডেকা ল'ৰা মই এতিয়াও বিয়া বাৰু কৰা নাই বিয়া বাৰু কৰিম আৰু গতিকে আজি তোমাক পালোঁ তোমাকেই বিয়া কৰিম তোমাক ৰাণী পাতিম উঠা বুলি একদম হাতত ধৰি ঘোঁৰাত উঠাই ল'লে লোৱাৰ লগে লগে বামনে যাই কৈছে প্ৰভু মোক এটি বৰ দিয়ক মোক এটি বৰ দিয়ক মোৰ ইমান ধুনীয়া মানুহজনী লৈ যাব এতিয়া হয়নে ক'লে কোৱা কি বৰ লাগে মোৰ মানুহজনী যাতে মুখখন লগে লগে গাহৰি মুখক এইটো বৰকে দিয়ক তথাস্তু বুলি কোৱাৰ লগে লগে এইটো গাহৰি হ'ল নহয় এতিয়া ঘোঁৰাত উঠাই লৈ আছে সপ্তসিংহ ৰজাই ধুনীয়া সুন্দৰী ছোৱালীহে দিব বিয়া কৰিবা গাহৰি এজনী কি আনে নমাই পেলাই দি থৈ দে মাৰি ৰজা এই তেতিয়া বামুণৰ ল'ৰাটোৱে কৈছেগৈ মোক এটি বৰ দিয়ক কোৱা তোমাক কি বৰ লাগে মোৰ আই যেন আকৌ আগৰ বুঢ়ী বামুণনী হওক তথাস্তু দেই যে 3টা বৰ ল'লে কামত আহিল নে নাহিলে সুন্দৰী কন্যা বৰ ল'লে গাহৰি মুখ হোৱা বৰ ল'লে আকৌ আগৰ বুঢ়ী বামুণনী হোৱা বৰ ল'লে 3টা বৰ এনেই গ'ল এইখিনিতে আমাক দেখুৱাইছে আমিও যদি ভকতি কৰিবা নিশিকোঁ নাজানো সাধু আশ্ৰয় নলওঁ বহুত ভকতি কৰিলেও তাত নাম্বাৰ নাপাম হয়নে আৰু তেতিয়া শিৱই ক'লে মই চমু কৰি দিছোঁ ব'লাচোন মৰি ইয়াতে এজন আছে মোৰ ভক্ত অং নম শিৱায় কৰি আছে আৰু তেতিয়া তাক যাই বোলে ক'লেগৈ হেৰা চকু মেলা আমি স্বয়ং পাৰ্বতী শিৱ আহিছোঁ তোমাক বৰ দিম কেইটা বৰ দিব কৈছে মানুহ এটাই বৰ দিব তেনেহ'লে মই আজি নল'ম বৰটো কালি ল'ম এই বুলি গুচি গ'ল কালি ইমান সময়ত আহিবা দিম যোৱা বৰটো ঘৰত গৈ বাপেকৰ আগত ক'লে কোৱাৰ লগে লগে বাপেকে কৈছে আজি এটা সুবিধা আছিল সুবিধাটো হেৰুৱাই থৈ আহিলি হয়নে ধন ধান নাই কাপোৰ কানি নাই এই জাৰত আমি কিমান ঠাণ্ডাত আছোঁ হেন তেন গতিকে তই যদি আজি অসহ্য বিভূতি দে বুলি বৰ এটা ল'লি হয় কিমান কামত আহিলে হয় কালি যাবি মোৰ কথা মানিবি যাই কবি আমাক অসহ্য বিভূতি ধন সম্পত্তি দে বুলি কবি যা এইটোৱে বৰ ল'বি মাকক ক'লেগৈ মাকক আকৌ 2টা চকু অন্ধ মাকে ক'লে ধন্যবাদ পুত্ৰ তুমি যে মোক সুধিবা আহিলা কালি যাই মোৰ চকু 2টা দেখা কৰালবি 14 বছৰ হ'ল তই বিয়া কৰোৱা বোৱাৰীজনী মুখখন দেখা নাই মই হয় চকু 2টা দান ল'বি তাৰপাছত গৈ ঘৈণীয়েকক ক'লেগৈ যেতিয়া ঘৈণীয়েকে ক'লে 14 বছৰ হ'ল বিয়া কৰোৱা ল'ৰা ছোৱালী জাতকৈ নাই কালি যায় ধুমাধুম ধুনীয়া ল'ৰা এটা হোৱা বৰটো ল'বি এটা বৰ পাব এটা বাপেকক লাগে ধন সম্পত্তি মাকক লাগে চকু আৰু ঘৈণীয়েকক লাগে ল'ৰা
হয়নে? গোটেই ৰাতি বেচেৰা বাগৰি বাগৰি টোপনি নাই, কাৰণ বাপেকক সন্তুষ্ট কৰিলে মাকে ঘৈণীয়েকে অসন্দেহত আহিব বা বেয়া পাব, দুখ পাব। ঘৈণীয়েকক সান্তনা দিলে মাক বাপেকে দুখ পাব। বৰ পাম এটা কি হ'ব? ৰাতিপুৱা শুই উঠি গা পা ধুই স্বয়ং লক্ষী নাৰায়ণক স্মৰণ কৰিছে। লক্ষী নাৰায়ণ, আজি শিৱৰ আগত আপুনি কি মুখত আনাই দেই, সেইটোকে কম আৰু যা। মোৰ আৰু মানে অকলে কোৱা মানে ক্ষমতা নাই আৰু এই বুলি মানে প্ৰভু লক্ষী নাৰায়ণক স্মৰণ কৰি গৈ শিৱই কৈছে, কোৱা কি বৰ লাগে? তেতিয়া কৈছে, সোণৰ পালেঙত মোৰ ল'ৰাটো শুই থকা মোৰ আই যেন নিজে দেখে, এইটো বৰকে মোক দিয়ক। বুজিলেনে? হা, মোৰ ল'ৰাটো সোণৰ পালেঙত শুই থকা মোৰ আই যেন নিজে দেখে, এইটো বৰকে দিয়ক। তথা তিনিটা কাম হ'লনে? মোৰ ল'ৰাটো, ল'ৰা নাই, ল'ৰা হ'ব লাগিব এটা। সোণৰ পালেং কাৰ হ'ব? অচৰ্য ধন সম্পত্তি থকা মানুহ সোণৰ পালেং হয়, নহয়নে? সেইটো হ'ল। আৰু মোৰ আই যেন নিজে দেখি, চৌকেইটা ভাল হ'লেহে দেখিব। এই তেতিয়া শিৱই পাৰ্বতীক কৈছে, এয়া মোৰ ভক্ত, দেখিছা? এটা বৰত তিনিটা কাম হ'ল। তোমাৰ ভক্তৰ তিনিটা বৰ লৈ পেলাই এনেই খেদি। এই তদুপ আমাৰো ভকতি দিশটোত আমি যদি ভকতি কৰিবা সাধুগুৰু বৈষ্ণৱ সংগ লৈ প্ৰাৰ্থনা কৰা হয়, এটা প্ৰাৰ্থনাত আমাৰ তিনিটাকৈ কাম হ'ব, হয়নে? আৰু যদি সেইকাৰণে শাস্ত্ৰই কৈছে ভকতি নিকট কত, ভকতি থাকিল চাঙৰ ওপৰত ব্ৰহ্মায়ো নাপালে। আৰু যদি আমি ভকতি কৰিবা নিশিকো, নাজানো, যত্নও নকৰোঁ, সাধুগুৰু ভকত ভকতনীৰ সংগ যদি নলওঁ, তেনেহ'লে আমি এই বৰ পায়ো এনেই খেদিব লাগিব। এইখিনিহে বুজাই গৈ আছে গোবিন্দ। যেন চুম্ব কৰকাছে ভ্ৰমে লোহা জটা, ভৈলো সেহি মতে মই তজু গুণ কৰ্ম সাক্ষী হেন তুমি নাৰায়ণ, পূৰ্বত বৰাহ ৰূপে ধৰি মহি খাল। এতিয়া প্ৰথম ফাঁকিটোত আমাক বুজালে যেনেকৈ এটুকুৰা চম্বুক, নহয়নে? এটুকুৰা চম্বুক ঘূৰি আছে, তাতে আপোনাসকলে যদি দলিয়াই দলিয়াই দি লোহা কেইটুকুৰামান, লোহা কেইটুকুৰাও ঘূৰি থাকিব। কিন্তু লোহা কেইটুকুৰা নিজস্ব ক্ষমতা ঘূৰি ফুৰা নাই, চম্বুকৰ লগত পৰি ঘূৰি আছে, হয়নে? তদুপ আমাৰ মন চম্বুকটোৰ লগত লক্ষ লক্ষ ইন্দ্ৰিয় বৰ্গসোপা ঘূৰি আছে। মনটো যদি যেতিয়া বেয়া পথে যাব, গোটেই সোপা বেয়া পথে যাব। সেইকাৰণে আপোনাসকলে পাইছে নহয় ভাগৱততে 10 প্ৰচেতৰ কথা, নহয়নে? এটাই খালিয়ে 10টাই খোৱা, এটাই ঘুমালিয়ে 10টাই ঘুমোৱা, এটাই যদি ক'ৰবাত যায় 10টাই যোৱা। সেইটো আমাক বিশ্বত দেখুৱালে। কিন্তু আমি যদি দেহ মাৰ্গত চাওঁ, 10টা ইন্দ্ৰিয়ৰ লগত, মনৰ লগত আমাক দেখুৱাই আছে। গতিকে এই মনটো চম্বুক, এই চম্বুকটো যেতিয়া আমাৰ ভাল পাকে ঘূৰিব, তেতিয়া এই ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুবোৰ সদায় ভাল পাকে ঘূৰি আমাক মানে ভকতি কৰা দিশত আগবঢ়াব। এতিয়া এই মন চম্বুকটো ভাল পাকে কেতিয়া ঘূৰিব? সাধুৰ সংগ পালেহে ই ভাল পাকে ঘূৰিব। মই যিমানে পণ্ডিত নহওঁ, মই যদি কোনো জন্মে সাধু সংগ লোৱা নাই, তেনেহ'লে সেই পণ্ডিতহে হৈ আছোঁ আৰু কাম নাই, নহয়নে? এজনে বিলাত পাছ কৰি থৈ আহিছে কিন্তু ভকতৰ সংগ নলয়, তেনেহ'লে সেই বিলাত পাছ কৰি অহা মূল্য নাই। এজন বৰ ডাঙৰ শিক্ষিত হৈছে সত্য, কিন্তু সাধুগুৰু বৈষ্ণৱক কোনোদিনে নমস্কাৰ এটা কৰি পোৱা নাই, তেনেহ'লে তেওঁৰ শিক্ষাৰ মূল্য নাই।
হয় এক দুই নম্বৰত আমাক আকৌ বুজাই দিলে ভৈলা সেহি মতে মই তজু কটা ক্ষত গুণৰূপে সাক্ষী হেন তুমি নাৰায়ণ পূৰ্বতে বৰাহ ৰূপে ধৰি মহিষান প্ৰভু ভগৱন্তে এতিয়া কোনোবা এজনে প্ৰশ্ন কৰে প্ৰভু ভগৱন্তে গাহৰি ৰূপে যায় যে পৃথিৱীখন উদ্ধাৰ কৰি আনিলে এনেইতো নাৰায়ণ ৰূপে যায়তো উদ্ধাৰ কৰি আনিব পাৰে এইখিনিতে আছে কাৰণ তাৰণা কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক যেতিয়া 33 কোটি দেৱতা শিৱ পাৰ্বতী মানে সকলো পৰা আদি কৰি দেৱঋষি নাৰদৰ পৰা আদি কৰি ব্ৰহ্মাৰ পৰা আদি কৰি সকলো আছে সকলোৱে কাউবাও কৰাত প্ৰভু ভগৱন্তে কথা দিলে এই মাত্ৰ মই গৈ আজি পৃথিৱী উদ্ধাৰ কৰি আনিম ইতিমধ্যে জলত সোমাই যোৱাৰ লগে লগে দেখি বসুমতী মাতৃ আগৰখিনি দেখি তেওঁৰ ৰূপ দেখাখিনি আমাক বুজাই দিলে ধুনীয়া এগৰাকী ছোৱালী আৰু তেওঁ চুব নোৱাৰা এটা চুব নোৱাৰা হোৱাৰ লগে লগে প্ৰভু ভগৱন্তে ভাবিছে মই আহিলোঁ আৰু তাতো কথা দি আহিলোঁ পৃথিৱী আজি উদ্ধাৰ কৰিম কিন্তু কি হ'ব এতিয়া এটা নাৰীসকলৰ প্ৰথম দিনা আমাৰ আই মাতৃসকল এতিয়া সেইবোৰ আমাৰ মানিব লাগিব এতিয়া প্ৰথম দিনা চাণ্ডালনি দ্বিতীয় দিনা কাঙালনি তৃতীয় দিনা ব্ৰহ্মচাৰিণী পাতকী সেইসকলক কোনোবাই যদি চুই তেনেহ'লে এইকেইটা গুণে পাব চাণ্ডালৰ পাকে পাব কাঙালৰ পাকে পাব আৰু ব্ৰহ্মচাৰী মানে পাতকী আৰু গতিকে এই 3 দিনৰ কাৰণে সেইসকলক আমি কোনেও চুবা নাপায় এইটো হ'ল শাস্ত্ৰ ভাগৱতৰ পৰা সকলোৱে কোৱা কথা কিন্তু আজিকালি কিছুমান জেগাত মই অসমত পাইছোঁ টাউনে চহৰে এই দেহি এইবিলাক কথাহে কথা ঐ এই ঠাণ্ডাত আৰু একেলগে আৰু তিনি লোটা পানী ঢালি গাটো ধুবি আৰু হৈ গ'ল আৰু কিনো আৰু হাই হাই দেখ খাই আনি আছে দেই এইবোৰে এতিয়া কথা কি জানে এটা কথা হৈছে একো নহয় দে পাৰে দে চলিছেই দে এইবোৰ কথাই আমাৰ দেশখন অধপতনে নিবা ওলাইছে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্ম মন কৰিবচোন কোনোবা একোটাই যে কয় এইটো পাৰিমনে পাৰে দে আজিকালি একো নহয় সেইটো জানিব তোমাক পাপত পেলাবাই যত্ন কৰিলে চলিছেই দেও আজিকালি কি চলিছে কোনোবাই চলাইছে তাক দেখি ময়ো চলাব লাগিব এইটো কথা হ'ল নেকি নহয়নে বাৰু তেনেকৈ গতিকে প্ৰভু ভগৱন্তে দেখিলে লগে লগে গাহৰি ৰূপ এটা ধাৰণ কৰিলে আৰু সেই গাহৰি ৰূপী ভগৱন্তে গৈ বসুমতী মাতৃ ৰূপ যৌৱনটো দেখি তেওঁ মানে ব্যাকুল হৈ বসুমতী মাতৃৰ লগত সংগম কৰিলে সংগমৰ শেষত বসুমতী মাতৃয়ে কৈছে মই আজি এদিন চুব নোৱাৰা মই এজনী চাণ্ডালনী হৈ আছোঁ তুমি যে মোৰ গৰ্ভত বীৰ্যদান কৰিলা ইয়াৰ পৰা কি জন্ম হ'ব তেতিয়া প্ৰভু ভগৱন্তে কৈছে তোমাৰ গৰ্ভত 10,000 হাতী বল থকা এজন মহাবীৰ জন্ম হ'ব তেওঁ ৰজা হ'ব আৰু সি জন্ম হোৱাৰ লগে লগে তুমি থবা তাৰ নাম নৰকাসুৰ নৰকতে মই বীৰ্যদান কৰিলোঁ নহয় গতিকে তেওঁৰ নাম নৰকাসুৰ থবা হয়নে প্ৰথম বসুমতী মাতৃৰ পুত্ৰই হ'ল নৰকাসুৰ সেইকাৰণে প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ লগত মানে তেওঁ মানে কাণৰ নাকৰ হাতৰ গহনা গাঁঠৰি তেওঁ খুলি তেওঁ কৈছে আজিৰ পৰা মই বিধৱা হ'লোঁ পাইছে ভাগৱতত আপোনালোকে ধুনীয়াকৈ হয়নে তাৰমানে অৰ্থাৎ গাহৰিৰূপী ভগৱন্তৰ পত্নী হৈছিল এদিন হ'লেও এই কাৰণে প্ৰভু ভগৱন্তে আজি গাহৰি ৰূপটো ল'বলগীয়া হ'ল কাৰণ মৎস্য ৰূপ কিয় ল'বলগীয়া হ'ল অত্যন্ত সাগৰৰ মাজত যেতিয়া 4খন বেদ লৈ মানে দৈত্যই সোমালে গৈ এতিয়া ইমান অতল সাগৰত তেওঁ যাবলগীয়া হ'লে মাছ ৰূপে যদি যায় পাৰিব যাবা গতিকে ৰ'বলগীয়া হ'ল এই তেনেধৰণে পৰশুৰাম অৱতাৰ কিয় ল'বলগীয়া হ'ল হয়নে ক্ষেত্ৰীয়সকলক নিষেত্ৰী কৰিবৰ কাৰণে হাতত কুঠাৰ লৈ তেওঁ মানে পৰশুৰাম অৱতাৰ ল'বলগীয়া হ'ল এই ধৰণে কাজে 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 প্ৰভু ভগৱন্তে 24টা অৱতাৰ ল'বলগীয়া হ'ল আৰু আমি সকলেও কাজে 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 আমিও এতিয়া লাহে লাহে 24টা অৱতাৰ আমিয়ে লৈ থাকিম কালিয়ে জানো আমাৰ গোসাঁই
এনেকুৱা লৰ মাৰি ফুৰোঁতে কোনোবাই কোৱা নাই এই পোৱালিটো মাতো, এই পোৱালিটোক আমুকটো কৰোঁ, অলপমান দেখাও, অলপমান হোৱাৰ লগে লগে কৈছে এই ল'ৰাটোক কওঁ। একেটাই মানুহ নহয় জানো? নহয়, আকৌ একেগৰাকীয়ে ছোৱালী নহয় জানো? কালি কেঁচুৱা এজনী, কালি বোলে ছোৱালী এজনী, কালি বোলে গাভৰু এজনী, কালি বোলে বোৱাৰী এজনী হ'ল, তাৰপাছত বোলে মাক হ'ল, তাৰপাছত বোলে শাহুৱেক হ'ল, তাৰপাছত কি হ'ল বোলে বুঢ়ী হ'ল, আইতায়েক হ'ল, ইত্যাদি। সেই আমাৰো তেনেকুৱাই হয়নে? এয়া হ'ল কাৰণৰ তাৰণৰ, একেটাই মানুহ। এতিয়া চাওকচোন, আপুনি দেখাতে কিমান ধুনীয়া আছিলে দেখিবা, আজি সেইটো ৰূপ পাব আৰু নে? নাপায় আৰু। আইনা চাই খটখটাই মৰিলেও সেইটো ৰূপ নাহে আৰু। যি শাল পৰিলে আৰু, হয়নে? গতিকে আমাক কৈছে মানে এই ৰাম বয়স দিল ভাতি, হাতে লৈ বালাঠি, তথাপি নচলে পাৱ, ভাঙিল মাৰলি আগে গৈ লাহালি, অ ধেনু ফান্দ ভৈলা গাঁও, ছালৰ খোপা খুপি হাড়ৰ গুদাগুদি উত্তৰে লুকাই ল আঁকি, তেজৰ মাংস বল গাঁৱতে শুকালো দেখিতে নোপাৱে আঁকি, শুকাই গৈ আঁতৰ মুখে নাহে মাত, গাঁৱৰ নাহিকে তত, কাষে ধূলা ধূলি সৰি গইলা চুলি, লৰ বৰ কৰে মাথ, এদিন যে আমাৰ মাথাটো লৰ বৰ নকৰিব তাৰ মানে নাই। বিভৎস শৰীৰ আঁকি জোৰে নিব, তিনি থানে থৈব ভাগ, কহয় মাধৱে সবেও মৰিবে, তথাপি বুঢ়াহে আগ, সকলো ডেকা মানুহো মৰে, গাভৰু মানুহো মৰে, কিন্তু তথাপি বুঢ়া হোৱাৰ লগে লগে মানুহে এই বুঢ়াটো বেছি দিন নাযায় বেচেৰা দেই, যাব আৰু, এনেকুৱা আহে নে নাহে? সেইটোৱে আমাক কৈছে। গতিকে আমি এই জীয়াই থকা দিনকেইটা যাতে আমি ভগৱানক ভকতনীসকলৰ পাৱৰ ধূলি আমি নেৰোঁ বুলি অন্তৰত যদি আপোনালোকে দৃঢ় প্ৰতিজ্ঞা কৰে, তেনেহ'লে আপোনালোকে সকলোৱে তৰণৰ উপায় পাব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ। শ্ৰদ্ধাৰ ভকতবৃন্দ, আই মাতৃ সমস্ত, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু লাইনৰ পিছতে পাঠ সামৰিব লাগিব। কৃষ্ণ কৃষ্ণ। এৰা লীলাৱে দন্তৰ অগ্ৰে, আনিলা ধাৰি, হিৰণ্যাক্ষ দৈত্য শ্ৰী নভৈল ভাগৱ কিছু গজেন্দ্ৰ কন্ত সদাৱে বৰা হৰ সমি পত ৰাম কৃষ্ণ শংকৰ গুৰু হৰি
শেষত দেখুৱালে প্ৰভু ভগৱন্তে আকৌ গাহৰি ৰূপ ল'বলগীয়া হোৱা কাৰণ সিও এটা থাকে। কাৰণ ব্ৰহ্মাৰ ওচৰত যেতিয়া হিৰণ্যাক্ষই 12 বছৰ একেৰাহে তপস্যা কৰি বৰ ল'লে, অমৰ্ত্য বৰ বিচাৰিলে। ব্ৰহ্মাই ক'লে অমৰ্ত্য বৰ মই দিব নোৱাৰিম, কাৰণ এইখন পৃথিৱীত সকলোৱে এদিন মৃত্যু হ'ব। এই তেতিয়া ক'লে স্বৰ্গ মৰ্ত্য পাতাল মই সকলোতে জয় কৰিব পাৰিম, মোক কোনেও মাৰিব নোৱাৰিব, এই বৰটো দিয়ক। তেতিয়া ব্ৰহ্মাই ক'লে সেই বৰটোকে দিলোঁ বাৰু তথাস্তু, কিন্তু তুমি যিদিনা বৰাহৰ হাতত পৰিবা কিন্তু সেইটো সাৱধান হ'বা। বৰাহৰ হাতত তাৰমানে মৃত্যু। সেইকাৰণে আজি বৰাহৰূপী ভগৱন্তে দাঁতৰে চিৰি হিৰণ্যাক্ষক বধ কৰিলে। আৰু এতিয়া তাৰ বধৰ কথা শুনিয়ে হিৰণ্যকশিপু আকৌ এতিয়া জ্বলি যাব, হয়নে? এয়াই হ'ল মহাভাগৱতৰ ভক্তি তত্ত্ব জ্ঞানৰ কথা। গতিকে আমাক কয় যে ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং। আমি ভকতি ক'ত পাম জানে? ভকতৰ ওচৰত পাম। ভকতি ক'ত পাম? ভকতনীসকলৰ ওচৰত পাম, হয়নে? তাৰ বাহিৰে আমি যদি ক'ৰবাত বোলে টকা পইচা আছে, কালিলৈ এটোপোলামান ভকতি কিনো বুলি পেলাই যদি 2000 মান টকা লৈ ঘূৰি ফুৰা হয়, ক'তো ভকতি কিনা বেচা নহয়। গতিকে ভগৱন্তক দেৱৰ্ষি নাৰদে কৈছিল, আপোনাক কোনে কিনিব পাৰিব, কিহেৰে কিনিব পাৰিব? তেতিয়া পৰম প্ৰভু ভগৱন্তে কৈছে, ধন ধান পুত্ৰ ভাৰ্যাই মোক কিনিবা কোনেও নোৱাৰে। মোক কিহে কিনিব পাৰে জানা? ভকতিৰে। গতিকে যিসকলে ভকতি কৰিব, হওক কোনোবা চাণ্ডাল, হওক কোনোবা মেলচব, প্ৰশ্ন নাই, তাতে মই সদায় বিক্ৰী হ'ম, হয়নে? এইকণ কথাও আমাকে বুজালে। গতিকে যুৱক যুৱতী প্ৰজন্মসকল সকলোৱে ভকতি কৰিবা শিকক, আৰু এইখন পৃথিৱীত সকলোৱে নিজেও শান্তিত থাকিম, আনকো শান্তিৰে বসবাস কৰাৰ সুবিধা অকণমান দিম। এই কথাকণ চিন্তা কৰি যিসকলে চলিব, সেইসকলেই মানে এই পৃথিৱীখনত শান্তি পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে।